নমস্কাৰ, মোৰ ইউটিউব চেনেল আৰু ফেচবুক পেজৰ সকলো বন্ধু বান্ধৱীকে পুনৰবাৰ স্বাগতম জনালোঁ। আৰু আজি মই বনাব লৈছোঁ পটলৰ 4বিধ সোৱাদ লগা ৰেচিপি। আৰু তাৰ কাৰণে মই গোটেইখিনি কাটি লৈছোঁ। আৰু এইখিনি মই পটলৰ বৰ বনাম। তাৰ কাৰণে মই পটল সৰু সৰুকৈ কাটি তাৰ লগত দালি অকণমান তিয়াই থৈছিলোঁ আৰু আদা নহৰু কেঁচা জলকীয়াখিনি থৈ দিছোঁ। আৰু এইফালে এই দুটা পটল মই পুৰিম আৰু পুৰি পেলাই চাটনি এখন বনাম। আৰু এইখিনি মই ফ্ৰাই কৰিম বেচন দি। আৰু এইখিনি যে ফালি থৈছোঁ সেইখিনি মই এখন গ্ৰেভি বনাম মছলা পটল। আৰু এইখিনি পস্ত সৰিয়হ আৰু মগজ তিয়াই থৈছিলোঁ আৰু আদা নহৰু অকণমান মই বটি থৈছিলোঁ। আৰু এতিয়া এইখিনি মই মিক্সিৰ গ্ৰাইণ্ডাৰত গোটেইখিনি মিহি কৰি ল'ম। আৰু ইয়াত সৰিয়হ পস্তখিনিও দি দিম। আৰু এইফালে গেছত কেৰাহীত তেল দিলোঁ। আৰু এতিয়া মই মছলা পটল বনাবৰ কাৰণে পটলখিনি প্ৰথমতে ফ্ৰাই কৰি ল'ম। আৰু খুবেই সোৱাদ লগা হয় এই আঞ্জাখন। আৰু এইখিনি ফ্ৰাই কৰা হৈ গ'ল। আৰু যেতিয়া ঘৰত মাছ মাংস নাথাকে তেতিয়া এনেদৰে বনাই খাব পাৰি, কেতিয়াবা খায়ো ভাল লাগে। আৰু এতিয়া সেই একেখিনি তেলতে মই কেঁচা জলকীয়া, তেজপাত আৰু অকণমান দালচিনি ইলাচি দি দিলোঁ। আৰু এতিয়া বনাই থোৱা বিলাহীৰ পেষ্টখিনি দি দিলোঁ। আৰু এইখিনিৰ কেঁচা গোন্ধটো নোযোৱালৈকে অকণমান ভাজি থাকিম। আৰু এতিয়া ইয়াত সোৱাদ অনুযায়ী নিমখ অকণমান আৰু হালধি অকণমান দি দিলোঁ। আৰু অকণমান জিৰাৰ গুড়া। আৰু অকণমান চেনি দিছোঁ সোৱাদটো আৰু দুগুণে বাঢ়িবৰ কাৰণে। আৰু এতিয়া এইখিনি ভজা হৈ গ'ল। আৰু অকণমান পানী দিলোঁ। আৰু পানী ইয়াত বেছিকৈ নিদিওঁ, যিহেতুকে গ্ৰেভি নিচিনা বনাম। মিক্সিৰ জাৰটো আওখালি অকণমান পানী দিলোঁ ইয়াতে। আৰু ধুনীয়াকৈ উতলিছে আঞ্জাখন। আৰু উতল অহাৰ লগে লগে মই পটলখিনি ঢালি দিছোঁ। পটলখিনিত যাতে মছলাখিনি বা গ্ৰেভিখিনি গোটেইখিনি লাগি ধৰে। আৰু এইফালে শেষত অকণমান কচুৰি মেথি আৰু অকণমান গৰম মছলা দি দিলোঁ। আৰু আঞ্জাখন নমাবৰে হ'ল। আৰু খুবেই সোৱাদ ভৰা হয় এই আঞ্জাখন। যদি আপোনালোকে কেতিয়াও বনোৱা নাই, একবাৰ নিশ্চয় বনাই চাব। আৰু এইফালে চাটনিৰ কাৰণে মই পটলকেইটা মাজেদি ফালি দিছোঁ। আৰু ফালি নহৰু আৰু কেঁচা জলকীয়া সোমাই দিছোঁ। আৰু এতিয়া এনেদৰে পুৰি ল'লোঁ। আৰু এইফালে বেচন দি পটলখিনি মই ফ্ৰাই কৰিম। আৰু এইখিনিও হ'ল। এতিয়া সেই একেখিনি তেলতে মই বৰখিনি ভাজিম। আৰু পটলখিনি দালিৰ লগত যে মই এইখিনি পটাত পিহি লৈছিলোঁ, কাৰণ এইখিনি অকণমান ডোখৰ হৈ থাকিলে ভাল লাগে। আৰু খুব মচমচীয়া হৈছে। বৰকেইটা খাবলৈ বহুত বেছি সোৱাদ লগা হৈছিলে। আৰু এতিয়া পটলখিনি মোৰ পূৰা হৈ গৈছে। পিঁয়াজ, কেঁচা জলকীয়া আৰু নিমখ অকণমান, তেল অকণমান দি সানি ল'লোঁ। আৰু আজি দুপৰীয়াৰ ভাত সাজ এনেদৰে ৰেডি কৰিলোঁ। আৰু এয়া বৰ ভাজা।
পটল ফ্ৰাই আৰু এয়া চাটনি আৰু এয়া পটলৰ গ্ৰেভি বা মছলা পটল আৰু এইখিনি দালি বনাইছিলোঁ। আৰু আজি যিহেতুকে ৰবিবাৰ আছিল, অকণমান মাংসও আছিল, মাংসও বনালোঁ। তেনেহ'লে ভিডিঅ'টো চাই কেনেকুৱা পালে প্লিজ কমেণ্ট কৰি জনাবলৈ নাপাহৰিব।